বলক আজি আমি কণী আমলেট বনাওঁ। কণী 3টা মই ফ্ৰিজত জমিব দিছিলোঁ। এতিয়া মই কণীকেইটা বাকলিটো গুচাই এনেকৈ ওলাই ল'ম। মিক্সি এটাত মই বিলাহী দি দিলোঁ, কেঁচা জলকীয়া দিলোঁ, ৰহৰুণ দিলোঁ, পিঁয়াজ দিলোঁ। এতিয়া মিহি কৰি ল'ম। আৰু ইফালে কেৰাহী এটাত মই তেল দি দিলোঁ, অলপ পিঁয়াজ দিলোঁ, অলপ আদা দিলোঁ। এতিয়া মই ভাজি ল'ম। মিহি কৰি লোৱা বিলাহীখিনিও দি দিম। এইখিনিও অলপমান ভাজি ল'ম। এতিয়া অলপমান টমেটো চচ দি দিলোঁ। অকণমান নিমখ, অকণমান হালধি, অকণমান জিৰা গুড়া, অকণমান গৰম মছলা। এতিয়া মই অলপ ভালকৈ মিলাই ল'ম। মিলোৱা হৈয়ে গ'ল। এতিয়া কণীখিনি মই ঢালি দিম তাৰ ওপৰত। ঢাকনটো দি দিম কণীটো সিজোৱাৰ কাৰণে। চাক কি ধুনীয়া হৈছে। মই কেইটামান ধনিয়া পাতৰ ওপৰত দি দিম। কি ধুনীয়া হৈছে চাক। এনেকৈ আপোনালোকে একবাৰ বনাই কিনে খাব গৰম গৰম। বহুত সোৱাদ লাগে।